এগৰাকী পিতৃ-মাতৃয়ে নিজ সন্তানক দিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ মূল্যৱান বস্তুটোৱে হৈছে সময়। আৰু আপোনালোক যেতিয়া অফিচত থাকে, বন্ধুবৰ্গৰ লগত থাকে অথবা ক্লায়েণ্টৰ লগত থাকে, তেতিয়া যদি সন্তানৰ ফোনটো আহে, আপোনালোকে ৰিচিভ কৰি কয় যে মই অমুকৰ লগত ব্যস্ত হৈ আছোঁ, তোমাক পাছত ফোনটো কৰি আছোঁ। কিন্তু আপোনাৰ অফ ডেটোত আপুনি সন্তানৰ সৈতে অতিবাহিত কৰি থকা সময়খিনিত যদি সেই ক্লায়েণ্টজনৰ অথবা বন্ধুজনৰ ফোনটো আহে, তেতিয়া আপোনালোকে কিয় নকয় যে মই আজি সন্তানৰ লগত ব্যস্ত হৈ আছোঁ, তোমাক পাছত ফোনটো কৰি আছোঁ। ক'বলৈ ষ্টাৰ্ট কৰক। তেতিয়া সেই সন্তানেও গম পাব যে আপোনালোকৰ লাইফত তেওঁলোকৰ গুৰুত্ব আছে, গুৰুত্ব কিমান বুজি পাব। তেতিয়া হয়তো এদিন আপোনাৰ বৃদ্ধকালত যেতিয়া তেওঁ আপোনাৰ লগত থাকিব অথবা আপোনাৰ সৈতে সময় অতিবাহিত কৰি থাকিব, তেতিয়া যদি তেওঁৰ ফোনটো আহে সেই ক্লায়েণ্টৰ অথবা বন্ধুজনৰ, বোলে ব'ল অমুকত যাওঁ, তেতিয়া তেওঁ হয়তো ক'ব যে মই তোমাক পাছত ফোনটো কৰি আছোঁ, আজি মই মা দেউতাৰ লগত সময় কটাই আছোঁ। ধন্যবাদ।